সৰুপথাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন আৰু কৰম উৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে। আটছাৰ আৰু আছাৰ মাজৰ বাকযুদ্ধত তৃতীয় শক্তি জড়িত। ৩ ছেপ্টেম্বৰ দেওবাৰে আবেলি ৪ বজাত সৰুপথাৰত উপস্থিত হৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন আৰু কৰম উৎসৱৰ প্ৰস্তুতি বুজ লৈ আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে আটছা আৰু আছাৰ মাজত বাকযুদ্ধ সন্দৰ্ভত কয় যে আটছা আৰু আছাৰ মাজত হৈ থকা বাকযুদ্ধত তৃতীয় শক্তি জড়িত। ২০০ বছৰীয়া ইতিহাস থকা চাহ জনগোষ্ঠীসকলৰ ১০৮টা জাতি আৰু জনজাতি লোকৰ বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি থকা স্বত্বেও অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ সৈতে একেলগে বসবাস কৰি অসমৰ অৰ্থনৈতিক সাংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই অসমখনক বিশ্ব দৰবাৰত স্থাপন কৰাত অৱদান আছে। আটছা আৰু আছাৰ মাজত সংঘাত সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাক আওপকীয়াকৈ সমালোচনা কৰি কয় যে চাহ জনজাতিসকলৰ কিছু লোকক মুনাফাকাৰীসকলে মহুৰা বনাই সংঘাত সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ উঠি পৰি লাগিছে বুলি কোৱাৰ লগতে কিছু ব্যক্তি বিশেষে চাহ জনজাতি মহিলা ভগ্নীসকলক অপমান কৰিলে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে। চাহ জনজাতি ছাত্ৰ সন্থাক যিমানেই অনিষ্ট সাধন কৰিবলৈ চেষ্টা নকৰক কিয় চাহ জনজাতি ছাত্ৰ সন্থাই সদায় জনগোষ্ঠীটোৰ মৰ্যাদা লাভৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই যাব বুলি সংবাদ মাধ্যমৰ আগত এনেদৰে সম্পাদকগৰাকীয়ে কয়। সাম্প্ৰতিক পৰিস্থিতি বৰ্তমান সময়ত যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ মাজত এটা বাকদণ্ডিতা আৰম্ভ হৈছে চাহ জনগোষ্ঠী তথা আদিবাসী বুলি। আমি এই সংঘাত আচলতে আৰম্ভও কৰা নাই আৰু বিচৰাও নাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই। কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলৰ বিগত ২০০ বছৰীয়া যিটো ইতিহাস ন অসমীয়া ন জাতি হিচাপে অসমত ১০৮টা জাতি জনজাতি লোকসকলক আমি বিভিন্ন জাতি ভাষা কৃষ্টি সংস্কৃতিত থকাৰ স্বত্বেও চাহ জনগোষ্ঠী নামেৰে সকলোখিনি ঐক্যবদ্ধভাৱে আজি অসমত বসবাস কৰে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী লোকসকলৰ লগত ন অসমীয়া হিচাপে বসবাস কৰে। অসমৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক বিভিন্ন ধৰণৰ অৰিহণা আছে। অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চাহ জনগোষ্ঠী ৰাইজৰ অৱদান আছে। এনে এটা স্থলত এনেকৈ এটা শক্তিশালী জাতিটোক কোনোবা অপমান কৰিব, গালি শপনি পাৰিব, তুচ্ছ তাচ্ছিল্য কৰিব, দুলাল মানিকীৰ নিচিনাকৈ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিব। চাহ জনজাতি ছাত্ৰ সন্থাৰ শক্তিশালী নেতৃত্বক তেওঁলোকে কোনোবা চেলেঞ্জ কৰিব, এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। তেওঁলোকে কোনোবাই যদি আদিবাসী বুলি নিজকে পৰিচয় দিছে তাত আমাৰ কোনো ক'বলগীয়া আপত্তি নাই। তেওঁলোকৰ চুক্তি এটা হৈছে আদিবাসী শান্তি চুক্তি, তাতো আমাৰ আপত্তি নাই। উন্নয়নৰ কাম কৰক, জাতিটোক আগবঢ়াই লৈ যোৱা কাম কৰক। আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা আৰু ভূমি পট্টাৰ আন্দোলন চবতকৈ এটা আমাৰ গুৰুত্বপূৰ্ণ দাবী হয়। এইখিনিৰ কাৰণে তেওঁলোকে কাম কৰক। চাহ জনজাতি ছাত্ৰ সন্থাক গালি পাৰি চাহ জনগোষ্ঠীৰ লোকসকলক তুচ্ছ তাচ্ছিল্য কৰি চাহ জনগোষ্ঠীৰ যুৱতীসকলক মহিলা সমিতিৰ কৰ্মকৰ্তাক তেওঁলোকে অপমানমূলক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য অসভ্য ভাষাৰে গালি পাৰিব, মাইকখন হাতত পালেই বুলি মঞ্চখন পালেই বুলি তেনেকৈ গালি পাৰিব কোনোবা ভাবিব। এই কথাটো আচলতে আমি নহয়। অসম আদিবাসী ছাত্ৰ সন্থাৰ লগত আমাৰ সংঘাত নাই আৰু ভৱিষ্যতেও নাথাকিব। কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ নামত যদি কোনোবাই চাহ জনগোষ্ঠীক চেলেঞ্জ কৰিব, গালি শপনি পাৰিব, এই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। সময়ে সময়ে দেখা গৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো ঐক্যবদ্ধ যিটো একতা, এই একতাইটো অসমত বিশেষকৈ ৰাজনৈতিক আৰু সামাজিকভাৱে এটা শক্তিশালী পজিশ্যনত আজি তাৰিখত আছে। আৰু সেইবাবে ৰাজনৈতিকভাৱে যাতে জনগোষ্ঠীটোক দুভাগ কৰি দুৰ্বল কৰিব পাৰে এনেধৰণৰ চক্ৰান্ত থাকিব পাৰে। তৃতীয় শক্তি এটা আছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে যোৱা ৩১ তাৰিখে আমি সাধাৰণ পৰিষদৰ সভাত আমি সিদ্ধান্ত গ্ৰহণো কৰিছোঁ ইয়াক প্ৰত্যুত্তৰ দিবলৈ। আচলতে কোনোবা মহৰা হৈছে আৰু এই মহৰাগৰাকী আচলতে ফেক্টৰ নহয়। ফেক্টৰ সেইটো যিটো তৃতীয় শক্তিয়ে যিটো এটা চক্ৰান্ত কৰিছে। আৰু আমি অসমবাসী ৰাইজকো আহ্বান জনাব বিচাৰিছোঁ যে অসমখনক অশান্ত কৰিবৰ কাৰণে সৃষ্টি কৰিছে, জাতিৰ মাজত বিভাদ আনিব বিচাৰিছে, অসমীয়া জাতিটোক অপমান কৰিব লৈছে। তেনেকৈ ব্যক্তি তেনেকুৱা শক্তি লগত যুঁজ দিব পৰাকৈ অসমবাসী ৰাইজে যেতিয়া চাহ জনগোষ্ঠী লোকসকল ৰাইজৰ লগত সদায় আগত থাকিব বুলি আহ্বান জনাইছে। ৰাজনীতিক লোকসকল আছে, এইটো স্পষ্ট। এজনৰ দুজনৰ নাম ক'ব নোৱাৰি, কিন্তু বিশেষ যিটো হয়তো নিজৰ ৰাজনীতিক মুনাফা কৰিবৰ কাৰণে যিসকল সপোন দেখি থাকে, নিজৰ চৰকাৰ, নিজৰ মুখ্যমন্ত্ৰীৰ পদ বিভিন্ন ধৰণৰ, সেই লোকসকলৰ থাকিব। অনাগত দিনসমূহত যেতিয়া আমি গোটেই বস্তুবিলাক আমি উদ্ধাৰ কৰিম, গোটেই বস্তুবিলাক যেতিয়া পোহৰলৈ আনিবলৈ চেষ্টা কৰিম, সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক লগতে অসমবাসী ৰাইজক নিশ্চয়কৈ জনাম। এইটো কথা স্পষ্ট কৰিম। আমি কোনো এটা বিশেষ দলক বুলি আমি ক'ব খোজা নাই। সময় আছে, আপোনালোকে অপেক্ষা কৰক। এই সকলো বস্তু উৎখাত হ'ব। তেনেধৰণৰ যিসকল চাণক্য নীতি ব্যৱহাৰ কৰি চাণক্য আচলতে দেশখন সৰ্ববৃহৎ ভাৰতক এক কৰিবৰ কাৰণে নীতি অৱলম্বন কৰিছিলে, কিন্তু ইয়াত জাতিটোক ধ্বংস কৰিবৰ কাৰণে লোৱা হৈছে। গতিকে এনেকুৱা ধৰণৰ চাণক্য নাইকিয়া হৈ যাব, উৎখাত কৰি পেলাব চাহ জনজাতি ছাত্ৰ সন্থা, এইটো কথা স্পষ্ট। গতিকে অসমবাসী ৰাইজে অপেক্ষা থাকিব। আপোনালোককো আমি অনুৰোধ জনাওঁ, এটা সময় উপযুক্ত সময়ত আমি এই খলনায়কসকলক অসমবাসী ৰাইজৰ আগত আমি চিনাকি কৰাই দিম।